হে গাইছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া 3:20 হ'ল ৰাতিপুৱা। এতিয়া মই আপোনালোকক দেখুৱাম ক'লৈ যাম, কি কৰিম, সকলোবিলাক দেখুৱাম। চাই থাকক ভিডিঅ'টো। তো গাইছ, মুখ চুখ ধুই হৈ গ'ল, ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ৰেডি হৈ ল'লোঁ। তো আমাৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাবলৈ আৰম্ভ কৰিম। তো ক'ত যাম ভালদৰে কৈ আছোঁ। আৰু এতিয়া এই আন্ধাৰেই হৈ আছে, চাওক চাওক আন্ধাৰেই হৈ আছে। এয়া চাওক, ধূপ চাকি শলিতাৰ লগতে এখন কটাৰী আৰু এখন আকলতি কলাপাত লৈ লৈছোঁ। তো গাইছ, এতিয়া আমি গৈ আছোঁ পূজা মণ্ডপটোলৈ। আৰু মই কালি যিটো ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ পূজা মণ্ডপৰ, এতিয়া মই তাত গৈ আছোঁ। আৰু তাত গৈ ধুনীয়াকৈ মই কাহিনীটো বুজাই পৰাই ক'ম, ক'লৈ কিয় আহিছোঁ, কি কথা মই ধুনীয়াকৈ আপোনালোকক কৈ দিম। তো ভিডিঅ'টো চাই থাকক অকণো স্কিপ নকৰাকৈ। তো গাইছ, কথাটো হ'ল এতিয়া আমি মন্দিৰত এগছ চাকি জ্বলাম। মানে আজি মহালয়া বুলি যদি আপুনি মন্দিৰত চাকি দিয়ে বা গছৰ তলত, ডাঙৰ বৰগছ বা আখত গছৰ তলত যদি আপুনি চাকি দিয়ে, তেতিয়া আপোনাৰ মা দেউতাৰ যদি কোনোবা যদি কিছুমান মানুহে জানে, হয়তো বহুতে নাজানে, সেই নাজানাসকলৰ কাৰণে মই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। তো আপুনি যদি আপোনাৰ মা দেউতাৰ মৰা অৰ্থাৎ মৃত্যু তিথি যদি আপুনি পাহৰি যায়, হিন্দুসকলে একচুৱেলি মা দেউতা মৰাৰ পিছত তিথি পাতে। যি তিথি আপোনালোকে যদি পাহৰি যায় মৰা ডেট, তেতিয়া আপুনি আজি মহালয়া বুলি কয়, মহালয়াটো আপোনালোকে পাতিবলৈ পাৰে। গতিকে আমি মহালয়া হিচাপে ককাই চাকি ইয়াত চাকি জ্বলাবলৈ আহিছে পূজা মণ্ডপত। ওচৰতে পূজা মণ্ডপটো আছে, ইয়াত জ্বলাব লাগে। আমি প্ৰত্যেক বছৰে জ্বলাওঁ। তো মই দেখুৱাম ককাই জ্বলোৱাটো, আৰু আপোনালোকেও জ্বলাব। আৰু ইচ্ছা কৰিলে আপোনালোকে সকামো পাতিব পাৰে কাইলৈ, আজিৰ ডেটত আপোনালোকে পাতিব পাৰে। তো চাওক, এয়া মই দেখুৱাই দিছোঁ। এয়া চাওক, চাকি জ্বলাবলৈ আহিছোঁ। ভিতৰত বেছি জুম নহয় বাৰুতে, সেয়া। তো গাইছ, গেটখন মাৰি দিলোঁ আৰু এয়া চাকি তাত জ্বলি আছে। এতিয়া আমি যাওঁ, অলপ পাছত লগ পাই আছোঁ। তো গাইছ, এইটো সময়ত কুকুৰে বৰ বেয়াকৈ ধৰে, যিহেতু আমি বগা ড্ৰেছ পিন্ধি আহিছোঁ। সেইকাৰণে হয়তো আমাৰ কুকুৰে ধৰিছে। এই বেতডাল লৈ লৈছোঁ কুকুৰৰ কাৰণে মই। বহুত বেয়াকৈ ধৰিছে কুকুৰে, এইডোখৰত ধৰেই। আৰু আমি বগা কাপোৰ পিন্ধি আহিছোঁ না। তো গাইছ, এয়াই কুকুৰ চাওক, আপোনালোকে দেখিছে চকু জ্বলি উঠিছে। এইকেইটাই চিঞৰি আছে। তো গাইছ, আজি বোলে দুৰ্গামা নামিব বুলি কয় মানুহে, মহালয়া আজি দুৰ্গা নামে। তো আমি ৰাতিপুৱা সময়ত হাৱা খাবলৈ আহোঁ। এতিয়া আগৰ লোকে কয়, মানুহবিলাকে কয় আৰু ডাঙৰ মানুহবোৰে কোৱা শুনো যে আজি মহালয়াত যদি ৰাতিপুৱা আপুনি ফুৰিব যায় বা হাৱা খায়, তেতিয়া বোলে বেমাৰ আজাৰ নহয় বুলি কয়। কিমান সঁচা কিমান মিছা নাজানো। আগতে আমি সৰুতে ৰাতিপুৱা উঠোঁ আৰু আজিৰ পৰা অলপ ঠাণ্ডা নামি যায়। তো আগতে আমি জেকেট চেকেট পিন্ধি আহোঁ, এতিয়া এইবিলাক পিন্ধি আহিছোঁ। সৰুতে জেকেট কিবা পেণ্ট চেণ্ট আমি পিন্ধি লৈ পেলাই আহোঁ। এতিয়া এনেকৈ আহি গ'লোঁ আৰু আমি গৈ আছোঁ। আগতে সৰুতে উঠিলে আমি টিভিত মহালয়া দেখুৱাই, তো দেৱীয়ে অসুৰক কেনেকৈ কি কৰিছিলে সকলোবিলাক দেখুৱাই, সেইবিলাক চাবলৈ কাৰণে আমি বহি থাকোঁ। আপোনালোকে চাইনে নাচাই জনাব। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে কৰা আছে তেওঁলোকলৈ ধন্যবাদ।